2020 চনৰ 10 জানুৱাৰী তাৰিখে এই অঞ্চলৰ 19 গৰাকী ব্যক্তিৰ উদ্যমত এই স্টেচন স্থাপন কৰা হৈছে। এইবাৰ আমাৰ 6ষ্ঠ বছৰ ভৰি দিলোঁ আৰু এই 6ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বঁটা বিতৰণ সভাখন আমি আয়োজন কৰিছোঁ। সেয়া বঁটা বিতৰণ সভাৰ কাম ইতিমধ্যে চলি আছে। কেইবাটাও কাৰ্যসূচীৰে আমি বঁটা বিতৰণ সভাৰ আয়োজন কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন, তাৰপিছত আছে গছপুলি ৰোপণ। গছপুলি ৰোপণৰ পিছতে আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ভেকচিন প্ৰতিযোগিতা আৰম্ভ কৰা হয় আৰু ভেকচিন প্ৰতিযোগিতাৰ পিছতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে মিলি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে। বিভিন্ন জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ ভাষা ভাষী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন কালচাৰেল সংস্কৃতিৰ ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে। তাৰপিছত আমাৰ আজি এই সভালৈকে হিচাপে আমি নলবাৰী জিলাৰ জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ সভাপতি সন্মানীয় অমল ডেকাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেত আমাৰ মাজত উপস্থিত আছে, তেখেতে বৰ্তমান ভাষণ দি আছে। লগতে আমি বৰিষ্ঠ বক্তা হিচাপে আমাৰ বাক্সা জিলাৰ জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ সভাপতি সন্মানীয় কুমাৰ বৰাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেত আমাৰ বৰ্তমান তেখেত উপস্থিত আছে আৰু জাতীয় বিদ্যালয় বাক্সা জিলাৰ সমন্বয় সমিতিৰ সন্মানীয় সম্পাদক ভূপেশ্বৰ কলিতাদেৱ আমাৰ মাজত বিদ্যমান। এই অঞ্চলৰ মোৰ বিশেষকৈ শিক্ষাগুৰু নাওকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কুমাৰ ছাৰ, লগতে আমাৰ কমলগুটি ভোলাজাৰ উপভূতি হাইস্কুলৰ প্ৰধান শিক্ষক জুটিল ছাৰ প্ৰমুখ কৰি আমাৰ সমাজকৰ্মী বাপন দাস আৰু কেইবাগৰাকীও শিক্ষাবিদ, বিশেষকৈ আমাৰ মাগুৰমাৰী কলবাৰী মজুৰি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বহুতৰ চৰিত্ৰ আদি কৰি বিভিন্ন ধৰণৰ শিক্ষাবিদসকল, সামাজিক ব্যক্তিসকল আজি সভাত উপস্থিত থাকে। আৰু এই সভাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত পৰিৱেশন কৰে। সকলোৰে দৃষ্টি আকৰ্ষণ সক্ষম হয় আৰু শক্তিপূৰ্ণক আগুৱাই নিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই মহান পুৰুষসকলে, শিক্ষাবিদসকলে, বিশেষকৈ বিশিষ্ট অতিথি বা আমাৰ এই অকল মহান ব্যক্তিয়ে জাতীয় বিদ্যালয় সংক্ৰান্তত বহুতৰে বক্তব্য ৰাখে। আপ্লুত হয় আৰু অনাগত দিনত নতুন শিক্ষানীতিৰ প্ৰচলনে আমাৰ ছাত্ৰ ছাত্ৰীক কেনেকৈ আগুৱাই দিব তাৰ সংক্ৰান্তত বক্তব্য ৰাখে। জয়হেতু পৰম বিদ্যালয়, ধন্যবাদ।